মিত্ৰজোঁট আৰু অসম জাতীয় পৰিষদৰ যুদ্ধত সুবিধা হ'ব কংগ্ৰেছৰ। পাটাচাৰকুছিত কংগ্ৰেছৰ জয় নিশ্চিত। ৰঞ্জিত দাসক সৰভোগ এৰি পাটাচাৰকুছি দখলৰ সপোন ব্যৰ্থ হ'ব, এই মন্তব্য বৈকুণ্ঠ শৰ্মাৰ। আজি পাটাচাৰকুছি সমষ্টিৰ নিত্যানন্দ আনন্দপুৰ অঞ্চলত এক নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে সমষ্টিটোৰ কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী বৈকুণ্ঠ শৰ্মাই। সভাত বিজেপিৰ ভ্ৰষ্টাচাৰ আৰু দমনমূলক শাসনৰ বিৰোধিতাৰে ভাষণ দাঙি ধৰে বৈকুণ্ঠ শৰ্মাই। দেশৰ মাটি বিক্ৰী কৰিব খোজা চৰকাৰ ভাঙি পুনৰ কংগ্ৰেছৰ প্ৰতি আস্থা দেখুওৱাৰ আহ্বান শৰ্মাৰ। বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসক সৰভোগ এৰি পাটাচাৰকুছিলৈ নিৰ্বাচন খেলিবলৈ অহাৰ ওপৰতো প্ৰতিক্ৰিয়া ব্যক্ত কৰে তেওঁ। লগতে সভাৰ শেষত অঞ্চলটোৰ বিভিন্ন সমস্যাৰ ওপৰত এক আলোচনাত মিলিত হয় বৈকুণ্ঠ শৰ্মা। যে পাটাচাৰকুছি সমষ্টিত এতিয়া আমাৰ কংগ্ৰেছৰ বিধায়ক নাই। আজি হয়তো বহু বছৰ ধৰি কংগ্ৰেছৰ বিধায়ক নাই। তেখেতসকলৰ মিত্ৰজোঁটৰ বিধায়ক পবিন্দ্ৰ ডেকা আছিলে। তেখেতে কিয় পাটাচাৰকুছি সমষ্টিটো দেখা নাই? তেখেতৰ পবিন্দ্ৰ ডেকাক মিত্ৰজোঁটৰ প্ৰাৰ্থী বিধায়কক প্ৰশ্ন কৰিব লাগিছিল যে পাটাচাৰকুছি সমষ্টিৰ উন্নয়নটো কিয় দেখা নাই। তেখেতৰ গাতে লাগিছে এইটো। তেখেতে কি বাকবৰ্জনীয়া দেখে? আমাৰতো এতিয়া হাতত আমাৰ চৰকাৰ নাই, আমাৰ বিধায়ক নাই, আমি দেখিবই পৰা নাই। আৰু যেতিয়া দেখিছিলে কংগ্ৰেছৰ বিধায়ক আছিল, নিশ্চয় মৰিপুৰ আনন্দপুৰ এই নিমুৱা চুবাত এটা হ'লেও কংগ্ৰেছৰ বিধায়কে দিয়া ইয়াত অৰিহণা দিয়া ইয়াত নজৰ আছে। গতিকে তেখেতে কোৱা কথাটো ইয়াত প্ৰযোজ্য নহ'ব। 21ত পাটাচাৰকুছি সমষ্টিত কি ফলাফল হ'ব বুলি আপুনি ভাবে? 21ত পাটাচাৰকুছি সমষ্টিত এইবাৰ কংগ্ৰেছৰ জয় নিশ্চিত। মই 100% ক'ব পাৰোঁ, এইবাৰ পাটাচাৰকুছি সমষ্টিত 21ত এইবাৰ আমি বিধায়ক পাম আৰু এইটো নিশ্চিত কংগ্ৰেছৰ পৰা জয়। বিজেপিৰ মিছন 100 কি হ'ব? বিজেপিৰ মিছন 100 কেতিয়াও সফল নহয়। আপোনালোকে চাব, এইবাৰ বিজেপিয়ে মই জানাত বৰ বেছি পালে বিজেপিয়ে 40খন আসন পাব। এইবাৰ কংগ্ৰেছৰ ফলাফল খুব ভাল হ'ব। আপোনালোকে গম পায়, অলপ দিন আগত আমাৰ মহাজোঁট বন্ধন হৈছে কংগ্ৰেছৰ, আৰু আমাৰতো বৰপেটা ডিষ্ট্ৰিক্ট কমপ্লিট কংগ্ৰেছ পাব। আমি বঙাইগাঁও ডিষ্ট্ৰিক্ট পাম, ধুবুৰী পাম, আৰু আমি উজনি অসমৰ পিনেও আমি এইবাৰ কংগ্ৰেছ বহুত ফলাফল হ'ব। উজনি যিহেতু সংখ্যাগৰিষ্ঠ আসন, উজনিত বিধানসভাৰ বেছিভাগ আসন উজনিৰ প্ৰায় 50ৰো অধিক। আজি ঐতিহাসিক জেৰেঙা পথাৰত সেই যিখিনি উজনিৰ আসন, এই আসনক লক্ষ্য কৰি মোদী ডাঙৰীয়া আহি উপস্থিত হৈছিল ভূমিপট্টা বিতৰণৰ বাবে। কেনেধৰণৰ ফলাফল পাব বুলি ভাবে, যিহেতু সেই আসন কেইখনক টাৰ্গেট কৰি মোদী ডাঙৰীয়া জেৰেঙা পথাৰত উপস্থিত হৈছিল? নেপায়। কিয় নেপায়? তাত তেওঁলোকে ফলাফল একো ভাল নাপায়। আজি যদি ফলাফল ভাল হ'লে আমাৰে ছাত্ৰ সন্থাৰ যিটো ভাই, তেওঁলোকে আজি তাত প্ৰটেষ্ট কৰিছে। প্ৰটেষ্ট কৰা মানে কি বুজি পাইছে? তেওঁলোকে প্ৰটেষ্ট কৰিছে আজি হয়তো আমাৰ ছাত্ৰ সন্থাৰ ল'ৰাক মই শুনিব পোৱাত মই দেখা নাই, কিন্তু মাৰপিটো কৰিছে বুলি মই শুনিছোঁ। গতিকে তাত ছাত্ৰ সন্থাই নিশ্চয় বাধা দিব তেওঁলোকৰ ফলাফল হোৱাত। গতিকে কোনো পধ্যে তাত ফলাফল ভাল হ'ব নোৱাৰে। ছাত্ৰ সন্থা আৰু এজেপি কি ক'ব? ছাত্ৰ সন্থা আৰু এজেপি দলটো ছাত্ৰ সন্থাৰে দল। ছাত্ৰ সন্থাই ছাপোৰ্ট কৰিছে, সেইটো মই ক'বই লাগিব। সেইটো সকলোৱে জানে, প্ৰত্যেকে জানে। এজেপিৰ পৰাই আহি ছাত্ৰ সন্থাৰ ল'ৰা আহিয়ে এজেপিত ভৰ্তি হৈছে। লুৰিণজ্যোতি গগৈ ছাত্ৰ সন্থাত আছিল, আজি এজেপিৰ সভাপতি হৈছে। ছাত্ৰ সন্থাৰ এজেপি সমৰ্থনে পাটাচাৰকুছিত আঘাত সানিব নেকি? নোৱাৰে, সেইটো নোৱাৰে। কাৰণ এজেপি থাকিল পাটাচাৰকুছি সমষ্টিত, এজিপি থাকিল, লগত তেওঁলোকৰ মিত্ৰজোঁট আকৌ বিজেপি থাকিল। গতিকে কোনো পধ্যে ইয়াত ক্ষতি কৰিব নোৱাৰে। আৰু কংগ্ৰেছ দলে বেছি লাভান্বিত হ'ব এজেপিৰ প্ৰাৰ্থী আহিলে আমাৰ মাজত। সমাগত বিধানসভা নিৰ্বাচনত আজি যি মোদীৰ অসম ভ্ৰমণ আছিল, সেই সম্পৰ্কত কিবা বিধানসভা ইলেকশ্যনত কিবা প্ৰভাৱ পেলাব নেকি? মই ভাবাত কিন্তু কোনো প্ৰভাৱ নেপেলায়। কাৰণ মোদীৰ মিছলীয়াটো গোটেই অসমৰ ৰাইজে গম পাইছে। তেওঁ এইটো যি প্ৰত্যেকবাৰ বিধানসভা নিৰ্বাচন অহাৰ সময়ত অসমত ভৰি দিয়ে, অসমৰ মানুহক চাল চতুৰি কৰি ভোটখিনি আদায় কৰাৰ কাৰণে আহে, সেইটো অসমৰ ৰাইজে নিশ্চয় গম পাইছে। আৰু সেয়ে এইবাৰ তেওঁলোকৰ ফলৱতী নহ'ব, আৰু তাৰ বিনিময়ত আমাৰ কংগ্ৰেছ দল বেছি সুফল পাব।
কংগ্ৰেছ দল আগবাঢ়ি যাব। তেখেতে আজি ভূমিহীন মানুহক ভূমিপট্টা প্ৰদান কৰে, এই সম্পৰ্কত আপোনাৰ মতামত কেনেকুৱা? ভূমিহীন মানুহক ভূমিপট্টা প্ৰদান কৰিব লাগে। ভূমিহীন মানুহক ভূমিপট্টা প্ৰদান কৰাটো মোদী আহি দিব নালাগেতো। এইটো প্ৰাপ্য আমাৰ অসমৰ মানুহৰ। পাহাৰত কিমান মানুহ আছে, আজি গুৱাহাটীত পাহাৰত কিমান মানুহ আছে, আজি কিমান দিন ধৰি লাগি আছে যে আমাক ভূমি লাগে, কিমান মানুহক দিলে। ভূমিহীন মানুহক ভূমি দিয়াটো আজি এইটো এটা নাটক। তেওঁলোকৰ প্ৰাপ্য পাব লাগিব। এইটো আমি ভাল পাইছোঁ, দিয়াটো আমি ভাল পাওঁ, কিন্তু সেইটোৰ পৰা তেওঁলোকৰ বিজেপিয়ে যিটো ভাবিছে যে আমি ফলৱতী হ'ম, সেইটো কিন্তু সম্ভৱ নহয়। নিউজ ডেস্ক ৰিপৰ্ট, ষ্টাৰ আছাম নিউজ এণ্ড এণ্টাৰটেইনমেণ্ট। গুৱাহাটীৰ জনপ্ৰিয় এখন ৰেষ্টুৰেণ্ট উৰুকা, য'ত আপুনি পাব এক অসমীয়া পৰিৱেশ। দেশ বিদেশৰ বহু লোক আহি উৰুকাৰ খাদ্য গ্ৰহণ কৰে, য'ত আছে এক নিভাঁজ অসমীয়াত্ব। এখন অত্যাধুনিক অসমীয়া খাদ্য সম্ভাৰে ভৰপূৰ ৰেষ্টুৰেণ্ট উৰুকা ৰেষ্টুৰেণ্ট, গুৱাহাটীৰ শিলপুখুৰীত অৱস্থিত। আহক এবাৰ উৰুকালৈ, এসাঁজ স্বাস্থ্যসন্মত ঘৰুৱা আহাৰৰ জুতি লওক।